চুমা কবি নমিতা চহৰীয়া। চুমাইটি হ'ব পাৰে ভাল পোৱাৰ গুণগুণ গান, বাৰিষাৰ বৰষুণৰ প্ৰথম টোপাল, ফুলৰ পাহি মৌমাখিৰ প্ৰথম অনুৰাগ, কোনো চিত্ৰ কৰি আঁকিব লোৱা ছবিৰ প্ৰথম আগবাগ, প্ৰেমিক চৰাই হালি নিবিড় গোপনে কুটি পল, চুমা প্ৰেমৰ সহস্ৰ জোৱাৰৰ এটি আৱেগিক বহিঃপ্ৰকাশ। চুমা এটি হ'ব পাৰে প্ৰলোভিত প্ৰতাৰিত কৰাৰ মানসেৰে কৰা প্ৰথম কৌশলৰ নিখুঁত অনুশীলন, হ'ব পাৰে আপোনাৰ সৰ্বস্ব কাঢ়ি লোৱাৰ পৰিক্ৰমাৰ প্ৰথম খোজ। চুমাৰ আঁৰতে লুকাই থাকে ভাল পোৱাৰ সৰু বৰ ঢৌ, উজাগৰি ৰাতিৰ বাসনা, অপেক্ষাৰ কাতৰ উন্মাদনা। চুমা এটি হ'ব পাৰে প্ৰেমিক প্ৰেমিকাৰ ওঠত সাৰ পোৱা ৰাগ মেঘমল্লাৰ নতুবা অহিৰ ভৈৰৱ। চুমা এটাতে কথাবোৰ শেষ হোৱাহেঁতেন ভাল আছিল। চুমা এটাতে ইচ্ছাবোৰৰ ইতি পৰিলে দীঘলীয়া নহ'লহেঁতেন বিষাদৰ বাট। চুমা এটাতে হৃদয় চিনিব পাৰিলে কাহানিও নাহিলহেঁতেন প্ৰতাৰিত সময়। চুমাৰ পৰাই আৰম্ভণি হয় মিছা নাটকৰ প্ৰথম অংক। ইয়াৰ পিছৰ দৃশ্যবোৰ পৃথিৱীৰ সকলো প্ৰেমিক প্ৰেমিকাই ভালদৰে বুজে। চুমা এটাতে আৰম্ভণি হৈ আপুনি খোজ পেলাব পাৰে ফুলশয্যাৰ নিশাত। চুমা এটাৰ বাবে আপুনি হেৰুৱাব পাৰে সপোনৰ বাট। চুমাটো প্ৰত্যাশিত হওক বা অপ্ৰত্যাশিত, সি আপোনাৰ আভ্যন্তৰত গোপনে বাহ বান্ধিব। সাৱধান প্ৰেমিক প্ৰেমিকাসকল, চুমা এটি সাধাৰণ কেতিয়াও নহয়। মাতৃৰ পৰা শিশুলৈ, বৃদ্ধৰ পৰা বৃদ্ধালৈ, প্ৰেমিকৰ পৰা প্ৰেমিকালৈ ই কাটি লয় নিজৰ বাট। চুমা এটিয়ে গভীৰৰ পৰা গভীৰ কৰি তুলিব পাৰে আপোনাক। আৱেগৰ ভেটা ভাঙি বোৱাব পাৰে প্ৰেমৰ নৈ, লিখিব পাৰে জীৱন বিষাদগাথাৰ প্ৰথম অন্তৰা। চুমা এটি হোৱাৰ আগতে সেয়ে ভাবি চাওক, আপুনি কি বিচাৰে, অকল স্পৰ্শ নে জীৱন?